এতিয়া আমি এটা পাৰ্চেল আনবক্সিং কৰিম তো আনবক্সিং কৰাৰ আগতে এই পাৰ্চেলটো ক'ৰ পৰা আহিছে মই কৈ দিওঁ এই পাৰ্চেলটো আহিছে আগৰতলাৰ পৰা ময়ে পঠাইছিলোঁ চ' আজি আহি পাইছে 8 তাৰিখে পঠাইছিলোঁ তো আজি হৈ গ'ল 18 তাৰিখে পাইছেহি তো ইয়াক আমি এতিয়া আনিলোঁ ডাকঘৰৰ পৰা আনবক্সিং কৰিম চ' লেটছ ষ্টাৰ্ট এইখন ইণ্ডিগো ফ্লাইটত পঠাইছে পুৰা ডাক টিকেট পুৰা লগাই গৈ দিছে এই কাপোৰখনে সৈতে মেৰিয়াই কৰি কাগজখন তাত লগাই কৰি দিওঁতে 170 টকা পইচা লৈছে ট্ৰলিটোত আছিলে টোটেল 27 কেজি চ' 27 কেজি স্পীড পোষ্ট কৰিবলগীয়া হ'ল আৰু স্পীড পোষ্টৰ কাহিনীটো এনেকুৱা হৈছে স্পীড পোষ্টত আপ টু 20 কেজি নৰ্মেল পোষ্ট হয় তো 20 কেজিৰ ভিতৰত নৰ্মেল পোষ্ট হয় 20 কেজি ওপৰত আপ টু 38 স্পীড পোষ্ট হয় চ' স্পীড পোষ্ট কৰাৰ কাৰণে ইয়াৰ দামটো অলপ বেছি বাঢ়ি গ'ল চ' 1912 rupees পৰিলে 27 কেজিত চ' আৰু এড্ৰেছ লৈ ইয়াৰ দামটো হয় এড্ৰেছ ভলিউমেট্ৰিক যিহেতু এইটো ৱেইট কৰে চ' সেইখিনি গোটেইখিনি চাই মেলি 1912 rupees হ'লগৈ চ' ইয়াত গোটেই কিতাপ আছে মই দেখাম এতিয়া কি কি আছে আনবক্সিঙত চ' মোৰ মাষ্টাৰ ডিগ্ৰী দৰকাৰ হোৱা মোৰ ডিগ্ৰীৰো অলপ কিতাপ মই লৈ গৈছিলোঁ চ' গোটেইখিনি ইয়াত আছে চ' আনবক্সিং কৰোঁ এতিয়া ন মোৰ আমাৰ যিহেতু ঘৰ বনাই থকা আছে এতিয়ালৈকে পেইণ্ট একো কৰা হোৱা নাই মোৰ ইয়াতে এই চেল্ফটোতো কিতাপ থ'বলৈ আৰু জেগাই নাইকিয়া ইয়াত থ'লেও দেখিবলৈ ভাল নালাগিব এনেকৈ থ'লে তো ইয়াত অলৰেডি ফুল হৈ গৈছে আৰু এই তলৰ হেৰিটোতো প্ৰায় অলৰেডি ফুলেই হৈ আছে এই মাজৰখিনি কেইখনমান বাৰ ধৰিব আৰু তলত একেবাৰে তলত ইয়াত থ'ব পৰা নহ'ব যিহেতু পটককৈ কোনোবা উলিয়াই কৰি লৈ ল'ব পাৰে আৰু ইয়াত যিহেতু অলৰেডি বহুত বস্তু আছে আৰু থ'বলৈ এই টেবুলতো এইটো মেচিনটো আছে জেৰক্স মেচিন আৰু ইয়াতো এই স্পেচখন মোক লাগে পঢ়িবলৈ কৰিবলৈ চ' সেইকাৰণে ইয়াতো থ'ব পৰা নহ'ব এই জেগাকণতে এটা বুক চেল বনাম বুলি ভাবি আছোঁ তো অতি সোনকালে তো এইখিনি কিতাপ এতিয়া মই ক'ত থওঁ ভাবি আছোঁ তাকে
এইখন ডেস্কখন মই ধুলোঁ ভালকৈ দিনত ধুই মেলি ধুনীয়াকৈ শুকুৱাই কিতাপবোৰ যিহেতু থ'বলৈ জেগা নাছিলে চ' ডেস্কখনতে এতিয়া থৈছোঁ সেই জেগাখনত যেতিয়ালৈকে এটা মানে বুক চেল্ফ বনোৱা নহয় আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব থেংক ইউ ছ' মাছ